হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে কুকিং চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক একেবাৰে সহজতেই বনাব পৰা এটা জেলি আপোনালোকক বনাই দেখুৱাম। যিহেতু বতৰ এইটো ক'লা জামুকৰ বতৰ, ক'লা জামুক আনিছিলে বহুত, কিন্তু তাৰে খাই আৰু আমনি লাগি গ'ল। এইখিনি মই ভাবিছোঁ জেলি বনাই দিওঁ। এতিয়া মই হাতেৰে পিটিকি পেলাই সেইখিনি আপোনালোকক দেখুওৱা নাই, গুটিবোৰ এৰুৱাই পেলাই মই মিক্সিত গুড়ি কৰি আনিলোঁ। গুড়ি কৰি অনাৰ পাছত মই এতিয়া এইটো কেৰাহীখনত দি পেলাই গেছটো জ্বলাই দিম। মই দি এইখিনি অলপ সময় মই লৰাই থাকিম। খুব সহজতেই বনাব পাৰি এইটো। আপোনালোকে সকলোৱে জানিলেও আচলতে প্ৰত্যেকৰ হাতৰ ষ্টাইলটো বেলেগ, প্ৰত্যেকৰ মানুহৰ মানে সোৱাদটো বেলেগ। মই কেনেদৰে বনাওঁ আপোনালোকে এফালৰ পৰা চাই থাকিব। এইখিনি মই ইয়াত দি গৈছোঁ আৰু ইয়াৰ ৰসটোৰেও বনাব পাৰি, চেপি পেলাই ৰসটো উলিয়াই বা চাকনিয়ে চেকি, কিন্তু মই ৰসটো নহয়, গোটেই জামুকখিনিয়ে মই ইয়াত দি দিলোঁ মিক্সিত মাৰি আনি। আৰু এইখিনি মই এতিয়া অলপ সময় লৰাই আছোঁ। ইয়াৰ পাছত মই ইয়াত চেনি দিম। চেনিয়ে মই সোৱাদ অনুসৰি চেনি দি দিম। টেঙা মিঠা এনেকুৱা সোৱাদ হ'লে আচলতে ভাল লাগে। মই ইয়াত দেখিছে আপোনালোকে ধৰিব পাৰিছে, মই এই চামুচখনে 5 চামুচ চেনি মই দি দিলোঁ। ইয়াৰ পাছতেই মই এই জেলিখিনি কম পাৱাৰত মই সিজাই আছোঁ। এয়া চাওক, মই চেনি দি পেলাই কম জুইত তাৰমানে মই এইখিনি সিজাই আছোঁ। ইয়াৰ পাছতেই মই ইয়াত অকণমান নিমখ দি দিম। নিমখ দিলে অকণমান মিঠা নিমখ আৰু এই দুইটা বস্তু মিহলিলে ভাল লাগে। তাৰ পাছত মই ইয়াত ভিনেগাৰ দিব পাৰি, ভিনেগাৰ নিদিলেও মই গোলনেমু চেপিয়ে থৈছিলোঁ, তাৰে 2 চামুচ গোলনেমু মই ইয়াত দি দিছোঁ। আৰু এই নেমুটো দিলে কি হয়, আপোনাৰ ভিনেগাৰ দিয়া নিচিনা হয়। নেমুটো যদি দি দিয়ে বা ভিনেগাৰ দি দিয়ে, এই জেলিটো অলপ দিন থাকিব আৰু আপোনালোকে মানে প্ৰায় এমাহ 2 মাহ যিমান দিন ৰাখে আৰু আপোনালোকে ফ্ৰিজত ৰাখি পেলাই খাব পাৰিব। মই এইদৰে এইটো কম পাৱাৰত মই সিজাই আছোঁ। একেবাৰে শেষত আপোনালোকক মই আকৌ পুনৰ দেখুৱাম। জেলি অলৰেডি হৈ গ'ল আৰু জেলিখিনি কেনেকৈ হৈ গ'ল আপোনালোকে ধৰিবতো পাৰিব লাগিব। এতিয়া পাৰিবলৈ হ'লে আপোনালোকে চাব, ইয়াৰ অকণমান লৈ এনেকৈ পানী অকণমান ঠাণ্ডা পানীত এনেকৈ দি চাব। ঠাণ্ডা পানীত দি চোৱাৰ পাছত দেখিলে নহয় আপুনি, এইটো একেবাৰে লদা হৈ থাকিলে, কোনো ধৰণৰ ইয়াৰ পৰা ভাং খোৱা নাই, পাৰফেক্ট জেলি হৈ গ'ল। আৰু এনেদৰে আপোনালোকে সকলো জেলিয়ে এইটো ছিষ্টেম কৰি আপোনালোকে বনাব পাৰিব। এতিয়া আমি এইবোৰ এতিয়া মই মেৰিগ'ল্ড বিস্কুটৰ লগতে খাওঁ। তাতে আপোনালোকক এইটোত অলপ উলিয়াই পেলাই দেখুৱাই দিছোঁ। এইটো মোৰ খুব ভাল লগা গ্লাছ হয়। মই বিশাললৈ গৈ কিহত খাই আপোনালোকে নিশ্চয় গম পাইছে, তথাপিও আমাৰ ঘৰত এইবোৰ ইউজ নহয়, হ'লেও মোৰ খুব ভাল লাগিলে। এইকাৰণে এই গ্লাছটোতে মই অলপ ভৰাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। আৰু যদি আজি আপোনালোকে মই বনোৱা এই জেলিৰ ভিডিঅ'টো ভাল লাগিলে, তেতিয়াহ'লে মোক লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ চাইছে কোনোবাই, তেতিয়াহ'লে মোক আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।